এভৰিৱান, আপোনালোক সকলো ভালে আছেনে বাৰু? এতিয়া সময় হৈছে 9:30 মান বাজিছে। আজি হৈছে 7 এপ্ৰিল। মানে বিহুলে আৰু বৰ বেছি এটা দিনটো নায়েই। বিহুলে আৰু 6 দিন 5 দিন মাজতে বাকী আছে। আজি ৰাতিপুৱাই এটা খুব সুন্দৰ খবৰ মই পালোঁ। মানে বহুত আশা আছিলে, বহুত আগৰ পৰা এটা সপোন পুহি ৰাখিছিলোঁ যে এবাৰ কেমেৰাৰ আগত কাম কৰিম, কিন্তু সকলো ফালৰ পৰা সুযোগ সুবিধাখিনি মিলা নাছিলে। কিন্তু আজি মানে সৌভাগ্যক্ৰমে সেইটো এটা সুন্দৰ সুযোগ, সুন্দৰ এটা অপৰচুনিটি মোৰ বাবে আহিলে। আজি ৰাতিপুৱাই কনফাৰ্ম হৈছে যে মোক তেখেতসকলে এটা লিড ৰোলৰ বাবে চিলেক্ট কৰিছে। আৰু ভাবিলোঁ যে কি মই এই ইমান এটা সুন্দৰ মোহাগৰ খবৰ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। আৰু বাকীখিনি অহা কাইলৈৰ পৰা শ্বুটিং আৰম্ভ হ'ব। আৰু আপোনালোককো, যিহেতুকে আপোনালোকো মোৰ এটা সৰু পৰিয়াল হয়, আপোনালোককো মোৰ লগতে লৈ যাম আৰু বাকীখিনি মই ভিডিঅ'ৰ মাজেৰে দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মৰম দিব, আশীৰ্বাদ কৰিব। আমি আহি পেলাই পাই গ'লোঁ অকণমানি মাইনা এজনীকো পাই গ'লোঁ আহি পেলাই, হয়নে? কি নাম তোমাৰ? কৈ দিয়াচোন তোমাৰ নামটো। মিচিকি। যিহেতুকে অহা কালিলৈ পৰাই আমাৰ শ্বুটিঙৰ কাম আৰম্ভ হ'ব, সেইবাবে আমি ঘূৰণীয়া এখন মেজত বহি আমাৰ ডিছকাশ্যনসমূহ কৰি আছোঁ। আৰু এইফালে আমাক বাইদেৱে চাহৰ যোগান ধৰিছে। এয়া ইমান মৰম লগা বাইদেউগৰাকী, পিছত কথা চথা পাতিম। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। আজিৰ পৰা আমাৰ, কালিতো কোৱাই নহ'লে কামটো কি হয়, আজিৰ পৰা আমাৰ আৰম্ভ হ'ব এখন শ্বৰ্ট ফিল্মৰ কাম আৰম্ভ হ'ব। শ্বৰ্ট ফিল্মখনৰ নাম হৈছে ৰঙালী। আৰু আমি ছাৰৰ ঘৰতে থাকিলোঁ। আৰু কালি যে দেখিছিলে পোৱালীজনী, মাইনাজনী, সেইজনী হৈছে ছাৰৰ পোৱালী। আৰু কি হ'ল যে কি আমাৰ বাকী দাদাকেইজনক এক্সট্ৰা এটা কোৱাৰ্টাৰত মানে ছাৰে থকাৰ ব্যৱস্থা কৰি দিলে। আৰু আমি দুজনী ছাৰহঁতৰ ঘৰতে, মানে মই আৰু মণিকংকনা, মই চিনাকি কৰি দিম, তাই ৱাছৰুম গৈছে। তাই আৰু মণিকংকনা, আমাৰ দুইজনীৰ নাম একেই, টাইটেল একেই। আমি দুইজনী ইয়াতে থাকিলোঁ। আৰু অকণমান সময়ৰ পাছতে আমাৰ মেকআপৰ কামো আৰম্ভ হ'ব। হয়তো শ্বুটিঙৰ স্পটত মই ভিডিঅ' কৰিব নোৱাৰিবও পাৰোঁ, হ'লেও তথাপি অকণমান কিবা এটা ৰাখিবলৈ ট্ৰাই কৰিম। আৰু ফটো ভিডিঅ' অলপ হ'লেও, যি হ'লেও কৰিব ট্ৰাই কৰিম। বাকী অতি সোনকালেই শ্বৰ্ট ফিল্মখন ৰিলিজ কৰাও হ'ব। মৰম দিব আৰু আশীৰ্বাদ কৰিব, সকলোৱে আগুৱাই ল'ব বুলি আশা ৰাখিছোঁ। গুৱাহাটীত যেতিয়া মই আছিলোঁ, তেতিয়া নাটক আৰু চিৰিয়েল আৰু চিনেমাটো মই 2 দিন মেকআপ আৰ্টিষ্ট হিচাপে আছিলোঁ। শ্বুটিঙৰ যিখিনি অভিজ্ঞতা সেইখিনি মোৰ আছে, আগৰ পৰাই আছে। কিন্তু অভিনয়, কেমেৰাৰ সন্মুখত যোৱাৰ অভিনয়ৰ যিখিনি অভিজ্ঞতা সেইখিনি মোৰ নাই। কেমেৰাৰ সন্মুখত মানে কাম কৰাৰ মোৰ জীৱনৰ এইটো প্ৰথমটো অভিজ্ঞতা। ভিডিঅ' বনোৱাৰ ইমান একো ইচ্ছা নাছিল, তথাপিতো মানে যেতিয়া বুঢ়ী হ'ম চাবলৈ মন যাব ন, যে এনেকুৱা ভয় লাগিছে, কি লাগিছে গম নাই পোৱা, মানে কেনেকৈ হ'ব, কি হ'ব, ভয় লাগি আছে। চ' সেইকাৰণে অন্ততঃ এই ফেজটো, ইমান বেয়া ফেজটো সাঁচি ৰাখিম বুলি ভাবিলোঁ, যাতে পিছত মানে কেইবছৰৰ পিছত হ'লেও চাই হয়তো ভাল লাগিব, মানে ফাৰ্ষ্ট কাম কৰোঁতে কেনেকুৱা লাগিছিলে, কি হৈছিলে। চ' সেইকাৰণেহে মানে মই ভিডিঅ'টো কৰিলোঁ। এইফালে গা চা ধুই আহি বাইদেৱে আমাৰ কাৰণে ধুনীয়াকৈ সুন্দৰকৈ চাহ ৰেডি কৰিছে। আৰু এইজনী হৈছে মণিকংকনা, তাইফালে কেমেৰা ঘূৰালে তাই বিৰাট বেছি বেয়া পায়। তোমাৰ নিজৰ ফেচটো উলিয়াই দিয়াচোন, মোক এইফালে আমি চাহ লৈ হাতত বাইদেউৰ সৈতে আড্ডাত বহিছোঁ। ইউটিউব চেনেলটোত দিম। বছৰ এনেকুৱা হৈছে। তাৰপিছত মই সিহঁতক 6 মাহমান থাকোঁতে চিনাকি হ'ল। সোধা আকৌ বা, সোধাচোন। বা কি কৈছে সোধাচোন আকৌ, মাতা আকৌ বাজনী, মাতা আকৌ। মই এনেকে মাতো নেকি? এইফালে আমাৰ আগৰ গাঁৱলীয়া ছোৱালীয়ে, মই কেমেৰাত ওলাবলৈ বেয়াই পাওঁ। একো নহয়, মই কেমেৰাৰ পিছফালে থাকিয়ে ভাল পাওঁ। গাড়ী আমাৰ ৰেডি হৈছে, লোকেশ্যনলৈ গৈ আছে। এয়া আমাৰ, তোমাক উঠালোঁ ন মই। আমাৰ নেক্সটজনী বহিছে দেই, নেক্সট কংকনা বহিছে মেকআপৰ কাৰণে। এয়া
কেতিয়া যাওঁ লাগে পুলত ক'ত সোমালোহি আমি আহি আছো আমাৰ লোকেশ্যনলে যাব নাই পেলাই উত্তৰ সাম্ৰাজ্য আহিব আমি আহি পাই গ'লোহি আমাৰ শ্বুটিং লোকেশ্যন নতুন প্ৰজেক্ট ৰঙালী হয়নে অঁ ৰাইটাৰ হৈছে দেৱৰাজ ভাগৱতী ছাৰ তেওঁ বৰ্তমান নাই তেওঁ বাইদেউক আনিবলৈ গৈছেগৈ আৰু আমি চব আহি অলৰেডি পাই গ'লোহি আমাৰ লোকেশ্যনটো এয়া লোকেশ্যনটো দেখাই দিছোঁ হাবি জংঘল ভূতৰ এলেকা পূৰা বেক চাইডটো দেখাইছোঁ অকণমান ৰাতিটো আজি ভূত লগ পামেই চবেই ন এয়া আমি আজি ভূতৰ অপেক্ষাত আছোঁ আজি ভূতৰ অপেক্ষাত ভূতক আদৰিবলৈ আজি আমি এইফালে মেকআপো লৈ আছে চবেই যিহেতুকে স্পটলৈ যাব লাগিব সেই মেকআপ লৈছে এইফালে বাইদেউ আহি পেলাই পাইছেহি এইফালে মিচিকিও আহিছে আমাৰ লগতে আৰু এইফালে নাচনীখিনিও আহি পাইছেহি চেম্পিং মাৰিবৰ কাৰণে গোটেইখিনি মই দেখাব নোৱাৰিম হ'লেও মাজে মাজে অলপমান যিখন পাৰোঁ দেখাই যাম সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি এটা খুব ভাল লগা দিন আমাৰ আজি এখনে আমি খুব সুন্দৰ ছবি আজি আমি শ্বুটিং কৰিবলৈ আগবাঢ়িছোঁ আৰু শ্বৰ্ট মুভিখনৰ নাম হৈছে ৰঙালী আৰু এই শ্বৰ্ট মুভিখন লিখিছে আমাৰ সকলোৰে মৰমৰ দেৱৰাজ ভাগৱতী ছাৰে আৰু ইয়াত অভিনয় কৰিবলৈ অহা প্ৰত্যেকজন কলাকুশলীক বহুত বহুত ধন্যবাদ আৰু সকলোৰে সহায় সহযোগিতা শ্বৰ্ট ফিল্মখন শেষ হোৱালৈকে যাতে সকলোৱে ধুনীয়াকৈ সহায় সহযোগিতা কৰে তাৰ বাবে আমি আশা ৰাখিছোঁ আৰু পলম নকৰি আমি মূৰত অনুষ্ঠানলৈ আৰম্ভ কৰিছোঁ আমি চাকি এগছ বন্তি এগছ জ্বলাই এটি নাৰিকল ভাঙি আমি এয়া অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আৰু ছাৰহঁতক বাইদেউক বন্তি গছ জ্বলাবলৈ আহ্বান জনাইছোঁ উলি দিব আৰু সকলোকে এতিয়াই আহ্বান জনাইছোঁ সকলোৱে যাতে সুন্দৰভাৱে এই যিখন আমি এতিয়া শ্বৰ্ট ফিল্ম ৰঙালী কৰিবলৈ আগবাঢ়িছোঁ সকলোৰে সহযোগিতা লাগিব আৰু এই শ্বৰ্ট ফিল্মখনত মই পৰিচালনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে সকলোৱে আপোনালোকক যেনেকৈ দেখাই দিয়া যায় যেনেকৈ পোৱা যায় আপোনালোকে সেইটো মতে যাতে কৰে আৰু আমাৰ ৰূপসজ্জাত আছে মানস কলিতা এয়া সকলোকে চিনাকি কৰি দিছোঁ মানস কলিতা চিনেমেট'গ্ৰাফীত আছে আমাৰ জয়দীপ তাঁতী আমাৰ গোলাঘাটৰ পৰা আমাৰ মাজত দুজন অতিথি আহিছিলে ৰূপাংকৰ শইকীয়া আৰু ৰোহিত আমাৰ মাজত কংকনা আৰু মণিকংকনা এয়া মণিকংকনা আৰু সকলোকে চিনাকি কৰাই দিলোঁ আৰু গতিকে সকলোকে ধুনীয়াকৈ শ্বৰ্টফিল্মখন ধুনীয়া হৈ যোৱাত ধন্যবাদ এতিয়া আমি প্ৰথমতে আমি আগবাঢ়োঁ জেং বিহু টিমটো আৰু বাকীহে ঢুলীয়া আৰু দুজনী নাচনী শ্বুটিং আৰম্ভ হোৱাৰ আগে আগে আমি সকলোৱে দুই এখন ফটো উঠি ল'লোঁ যিহেতুকে যিমান যি হ'লেও ছোৱালীৰ কাৰণে ফটোখন মেইন শ্বুটিঙেই হওক বা বেলেগ জেগাতে হওক য'তেই নহওক লাগিলে ফটো এখনতো মৰা যাবই ফটোখিনিও উঠি ল'লোঁ দুই এখন ফটো সাঁচি ৰাখিলোঁ আৰু লগতে ইয়াতো এড কৰি দিছোঁ যাতে ফটোবিলাক ষ্ট'ৰ হৈ থাকে পিছত দেখা পালে ভাল লাগিব
ভিডিঅ'টোক মেলি চালে ফটোবোৰ দেখিলে মানুহখিনিক দেখিলে ফেচটো দেখিলে ভাল লাগিব সেইবাবে ফটোখিনিও এড কৰি দিছোঁ কিটো শ্বুটিঙৰ টাইমত শ্বুটিং চলি থকাৰ টাইমত ভিডিঅ' কৰিব পৰা নাযায় সেয়ে ভিডিঅ' কৰাও নাই আৰু মই কৰিছোঁ যদিও 2-এটা ভিডিঅ' কৰিছোঁ যদিও মই সেইখিনি এড কৰিব নোৱাৰিম আৰু আমি আমাৰ নাইট শ্বুটৰ কাৰণে ৰেডি হৈ গ'লো আৰু অকণমান দেখাম আৰু এইফালে দাদাহঁতে মানে লাইটিঙৰ কামত ব্যস্ত আছে সেইফালে আধা হৈ গৈছে অলপমান দেখাইছোঁ দেই মই ভিডিঅ'টোত অকণমান দেখিছেনে বাৰু অলপকৈ আৰু বহুত বেছিও দেখাব পৰা নাযায় পূৰা পোক লাইটৰ কামবিলাক কৰোঁতে যথেষ্ট দেৰি লাগে যে সেয়া এবাৰ চোৱা গাইজ হাই হাই আমি ক'ত লৈছোঁ কৈ দিয়া আকৌ বিহু মাৰিবলৈ আমি বিহু মাৰিবলৈ ওলাইছোঁ এয়া হাই কৈ দিয়া আকৌ এইফালে আন্ধাৰ নেদেখি দেখিব এয়া এয়া কোকিলক চিনি পোৱা ন কোকিল এইফালে আমাৰ মণিৰ কি দুৰ্দশা জানেনে নেক্সট ডে শ্বুটিঙৰ দিনাখন তাই মানে তাই ভাগৰ সত্ৰীয়া এক্সাম পৰি গ'ল উপায় নাই তাই এক্সাম দিবই লাগিব সেইকাৰণে চাওকচোন তাই ৰাতিপুৱা শুই উঠি পেলাই অলপ প্ৰেক্টিছ কৰি আছে মানে কেনেধৰণে কি কৰা যাব একোৱেই মানে তাই প্ৰেক্টিছ হোৱা নাই সকলোৰে লগত ফটো তোলোতে আমাৰ 3গৰাকীৰ ফটো নাহিছেহে সেইকাৰণে ভাবিলোঁ ৰাতি আন্ধাৰে মুন্ধাৰে হ'লেও আমি ফটো এখন মাৰিহে যাম বাকী এইখিনি হৈছে মই দিনৰ ভাগত যেতিয়া শ্বুটিঙৰ কাম অলপ বন্ধ হৈ থাকে নহয় বা বেলেগ কিছুমান শ্বুট লৈ থকা হয় বেলেগৰ শ্বুটখিনি কৰি থকাৰ টাইমত মই কি কৰোঁ অলপ উঠি মেলি আহি পেলাই নিজৰ ছিংগল ফটো দুখনমান মাৰি লওঁ সেইখিনি ফটোৱেই ইয়াত এতিয়া এড কৰি দিছোঁ ফটোবিলাক অলপ দূৰৰ পৰা হ'ল তো সেইকাৰণে অলপ স্পষ্ট নাই হোৱা আৰু বাকী ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই মৰম দিব দিনৰ ভাগতে শ্বুটিঙৰ কাম শেষ হ'ল গোটেইখিনি একেলগ হৈ মেমৰি হিচাপে ফটো অলপমান মাৰি ৰাখিলোঁ আৰু অভিজ্ঞতা ফালৰ পৰা এইটোৱেই জনাওঁ যে ইমান সুন্দৰ এটা অভিজ্ঞতা ইমান বেছি ভাল লাগিলে যে প্ৰত্যেকজন মানুহেই নিজৰ দৰে প্ৰত্যেকজন মানুহেই মানুহক ছাপোৰ্ট কৰিছে প্ৰত্যেকজন মানুহেই সহায় কৰিছে যে কোনেও কাৰো কামটো যে এইটো তোৰেই কাম এইটো মোৰ কাম এনেধৰণৰ কোনো ধৰণৰ তাত মই একো আগতেও মোৰ শ্বুটিঙৰ যথেষ্ট অভিজ্ঞতা আছিলে মই তেতিয়াও তেনেধৰণেই পাইছিলোঁ প্ৰত্যেকজন মানুহক নিজৰ ধৰণে মৰম কৰে নিজৰ ধৰণে সহায় কৰে নিজক আগবঢ়াই নিবৰ কাৰণে মানুহে যিখিনি চেষ্টা কৰে বা নিজক আগবঢ়াই নিবৰ কাৰণে নিজৰ ক্ষেত্ৰত আমি যিখিনি কৰোঁ সেইখিনি আনজনৰ ক্ষেত্ৰত কৰাও দেখা যায় মই সেইখিনি অভিজ্ঞতা মোৰ আগতেও আছিল আগতেও মই সেইধৰণে দেখিছিলোঁ আৰু এইবাৰ কাম কৰিও মই খুব ভাল পালোঁ সকলোলৈকে পুনৰবাৰ মই এই ভিডিঅ'টোৰ দ্বাৰা মৰম যাচিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা শুভকামনা যাচিছোঁ আৰু কিছুমান মুহূৰ্ত সাঁচিবলৈ মই সক্ষম হ'লোঁ ভিডিঅ'টোৰ যোগেদি মই এই
চুটি ছবিখনৰ লগত জড়িত থকা প্ৰত্যেকজন কলাকুশলীলৈ আন্তৰিক ধন্যবাদ আৰু মৰম জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ লগত কাম কৰি খুব বেছি ভাল পালোঁ। লগ পাই ফাইনেলি আজি আমি সকলোৱে শ্বুটিং কৰি ঘৰ পালোহি আৰু বহুত কালি ৰাতিপুৱা 3:30 বাজি গ'ল আৰু আজি বৰ্তমান সময় এতিয়া 1:30 বাজিলে আৰু লাষ্টত আমি সকলোৱে ফটো এখন মাৰোঁ বুলি ভাবিলোঁ। কেনেকুৱা ৰাইজ কেনেকুৱা লাগিলে কি লাগিলে কওকচোন। আমাৰ হিৰো এতিয়া এণ্ট্ৰি মাৰিছে, এয়া আমাৰ বুবুল আহিলে। বুবুল কেনেকুৱা লাগিলে কওক। বঢ়িয়া লাগিলে, হা মজা লাগিলে। তো জয়দীপ কেনেকুৱা মজা ন। তো সকলোকে বহুত বহুত ধন্যবাদ, চবেই ইমান ধুনীয়াকৈ সহায় কৰিলে, সকলোকে বহুত বহুত ধন্যবাদ। জয় ৰাঙলী ৰঙালী।